আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। কেতিয়াবা ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো ব্যতিক্ৰমী হ'লে আত্মসন্তুষ্টি লাভ কৰা যায় নহয়নে? আহকচোন আজি বনাওঁ বুট দাইল আৰু পাচলিৰে বনোৱা চুজি ইডলি। তাৰ বাবে আধা কাপ চুজি, আধা কাপ দৈ একেলগে মিহলাই পেলালোঁ আৰু একেটা বাতিৰ জোখেৰে আধা কাপ কুহুমীয়া পানীৰ অলপ ঢালি মিক্স কৰি পেলালোঁ আৰু 20 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিলোঁ। 20 মিনিটৰ পাছত চব চুজিখিনি ফুলি উঠিলে আৰু বাকীখিনি পানীও তাতে ঢালি দিলোঁ কনচিষ্টেঞ্চিটো জোখৰ হ'বৰ কাৰণে। ঘোলটো বেছি ডাঠো হ'ব নালাগে, চব এনেকুৱা হ'ব লাগে ঘোলটো। তাতে 4 মুঠি বুট দাইল তিয়াই থোৱা 3-4 ঘণ্টা আৰু মিহিকৈ কটা গাজৰ আৰু বিন দি দিলোঁ। এচামুচ তেল আৰু জোখ অনুসৰি নিমখ দি সকলোখিনি আকৌ এবাৰ ভালদৰে মিহলাই ল'লোঁ। এতিয়া ইডলিৰ প্লেটৰ খাজকেইটাত এক ড্ৰপ তেল দি মোহাৰি ল'লোঁ। এইখিনি ইডলি বাটাৰখিনিত ইন' ফ্ৰুটছ হ'ল প্ৰায় 1 পেকেটেই দি দিছোঁ, অকণমান কম হ'ব। তাত অকণমান পানী দি গোটেইখিনি ভালদৰে মিহলাই পেলালোঁ। 4-5 বাৰমান আপুনি মিহলালেই হ'ব চামুচৰ সহায়ত। এতিয়া ইডলিৰ প্লেট কেইখনৰ খাজত এচামুচ ইডলিৰ বেটাৰ দি দিব। একেদৰে গোটেই ঘোলখিনি বাকীকেইখন প্লেটত দি ইডলি ষ্টেণ্ডডালত লগাই ল'ব। এফালে ষ্টিমাৰত পানী গৰম কৰি থৈছোঁ, তাতে প্লেটখন বহুৱাই দি 15-20 মিনিট সময় ভাপত দিলোঁ। আপুনি কেৰাহীত পানী গৰম কৰিও ভাপত দিব পাৰে। 15-20 মিনিটৰ পিছত চব টুথপিকডাল একেবাৰে চাফা হৈ ওলাই আহিছে। তথাপিতো মই আৰু 2 মিনিট সময় ভাপত দি ছুইচ অফ কৰিলোঁ। এতিয়া এখন প্লেটত ইডলি উলিয়াই চাটনিৰ লগত পৰিৱেশন কৰিলোঁ। একেবাৰে কোমল, মুখত দিলে গলি যোৱা ভেজিটেবল ইডলি ৰেডি। সকলোকে ধন্যবাদ।